নমস্কাৰ সমূহ অসমবাসী ৰাইজক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোক খুব মৰমেৰে আদৰি ল'ব। আজি মই এটা নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়াম, গতিকে পলম নকৰি চাই থাকক। এতিয়া মই বনাবলৈ ওলোৱা ৰেচিপিটোৰ কাৰণে কি সামগ্ৰী লাগে গোটেইখিনি মই ৰেডি কৰি লৈছোঁ, কাটি কুটি ধুনীয়াকৈ লৈছোঁ। এইপিনে পিঁয়াজ আছে, তেজপাত আছে, আদা নহৰু আছে। নহৰুটো অকণমান বেছিকৈ ল'ব, আদাটো কমকৈ ল'ব। আৰু এইপিনে ৰঙালাও আৰু আলু আছে। আৰু এইপিনে মাংস, মানে হালধি, নিমখ আৰু জিৰা গুড়া। প্ৰথমতে মই তেলটো দি লৈছোঁ, অকণমান গৰম হ'বলৈ দিম। অকণমান লৰাই দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ডালচেনি দি দিম ইয়াতে। ডালচেনি দি দিয়াৰ পিছত অকণমান পিছতে আমি তেজপাত দিম। তেজপাতটো দিয়াৰ পিছত পিঁয়াজখিনি আমি দি দিম ইয়াতে। পিঁয়াজখিনি অকণমান আমি ৰঙচুৱা হ'ব দিম। ৰঙচুৱা হোৱাৰ পিছত হালধি আৰু নিমখ দি দিম। এতিয়া চাওক, পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। এতিয়া আমি ইয়াত নিমখ অকণমান দিম। নিমখ সোৱাদ অনুযায়ী দিলে। তাৰপিছত হালধি দিম। নিমখ আৰু হালধি দিয়াৰ পিছত আৰু অকণমান ৰঙচুৱা হ'ব দিম পিঁয়াজখিনি। এতিয়া নহৰু দি দিম। এতিয়া আদা দি দিম।
আদাখিনি দিয়াৰ পিছত অকণমান লাৰি দিম। তাৰপিছত জিৰা দিলোঁ। আপোনালোকে জ্বলা দিলে জ্বলাও দিব পাৰে, কিন্তু মই শেষত দিম। অকণমান ভাজি লোৱাৰ পিছত পিঁয়াজ আদা নহৰুখিনিৰ পিছত এতিয়া আমি মাংসখিনি দি দিম। দি দিছোঁ। অকণমান ভাজি ল'ম মাংসখিনি। মাংসখিনি ভাজি লোৱাৰ পিছত মানে 2 মিনিট 3 মিনিট ভাজিলেই হ'ব। মাংসখিনি অকণমান ৰঙচুৱা হ'ব দিব। তাৰপিছত ইয়াতে আমি লাওখিনি দি দিম। এনেকৈ অকণমান লাৰি পেলাই এনেকৈ ঢাকনিটো দি দিওঁ। এনেকৈ ঢাকনি আমি দি দিওঁ। এনেকৈ ঢাকি ঢাকি মাজে মাজে লাৰি দি থাকিব লাগিব আৰু গেছটো কমাই দিব লাগিব। গেছটো কমালেহে আপোনাৰ ৰঙালাওৰ পৰা পানী ওলাব আৰু সেইখিনি পানীৰে ৰঙালাওখিনিও সিজিব, মাংসখিনিও সিজি যাব। ইয়াতে পানী এড কৰিব নালাগে আপোনালোকে। কণীটো গুচাই দিম। এয়া চাওক, অলমষ্ট হৈ গৈছে। যেতিয়া তেলখিনি ওপৰত আহিব জানিব আৰু মাংসখিনি হৈ গৈছে। এতিয়া মই ইয়াতে কেঁচা জলকীয়া কাটি থোৱা আছিলে, এইখিনি দি দিম। কেঁচা জলকীয়াৰ চেণ্টটো মই খুব ভাল পাওঁ। কেঁচা জলকীয়া দি তাৰপিছত অকণমান গৰম মছলা পাউডাৰ দি দিম। অকণমান লাৰি দিম। ঢাকনিটো গুচাই চাম। সুন্দৰ এটা চেণ্ট ওলাইছে। কিন্তু হৈ গৈছে। মই বনোৱা ৰেচিপি ৰঙালাওৰ লগত মুৰ্গীৰ মাংস। এই ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। ট্ৰাই কৰি মোক কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা হৈছে। আৰু লগতে মোৰ ইউটিউব চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।